মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰময় এক পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্য পুনৰ চাইৰেনৰ শব্দত কঁপি উঠিছে চাৰিওফালে শুনিবলৈ পোৱা গৈছে কেৱল মাত্ৰ যুদ্ধৰ চাইৰেন এফালে হাই এলাৰ্ট জাৰি কৰিছে ইজৰাইলে যিহেতু লেবাননৰ বৈৰুতৰ লগতে ইৰাণৰ চাৰিখনকৈ চহৰৰ চাৰিটাকৈ বিমান বন্দৰত আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইৰাণ আৰু লেবানন এতিয়া একত্ৰিত হৈছে ইজৰাইলৰ বিৰুদ্ধে মহাশক্তি প্ৰদৰ্শন কৰিছে এতিয়া ইজৰাইলৰ আকাশমাৰ্গত গৈ ইৰাণ আৰু লেবাননৰ এই শক্তি দেখি ইজৰাইলৰ সেনাই মাজ আকাশৰ পৰাই পলায়ন কৰিবলৈ বাধ্য হৈছে বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলক নোহোৱা কৰিবলৈ এতিয়া পণ লৈছে লেবানন আৰু ইৰাণে চাইৰেনৰ শব্দত কঁপি উঠিছে সমগ্ৰ মধ্যপ্ৰাচ্যত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি চাৰিওফালে যুদ্ধৰ চাইৰেন শুনিবলৈ পোৱা গৈছে ইজৰাইলৰ বিৰুদ্ধে এইবাৰ মধ্যপ্ৰাচ্যৰ আকাশত ইৰাণ আৰু লেবাননৰ শক্তি প্ৰদৰ্শন ইজৰাইলক নিশেষ কৰাৰ পণ লৈ যুদ্ধক্ষেত্ৰত নামি পৰিছে এতিয়া ইৰাণী সৈন্য সামন্ত বৈৰুতকে ধৰি ইছফাহান তেহৰান তবৰিজ কোৰ্চত ইজৰাইলৰ আক্ৰমণৰ পিছতে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইজৰাইলক প্ৰত্যুত্তৰ দি ইৰাণে নিক্ষেপ কৰিলে শক্তিশালী মিছাইল কেইবাটাও শক্তিশালী মিছাইল নিক্ষেপ কৰিছে এতিয়া ইৰাণে ইৰাণৰ শক্তি দেখি মাজ আকাশৰ পৰাই পলায়ন কৰিবলৈ বাধ্য হৈছে ইজৰাইলী সেনা এনে এক ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত এক উত্তেজনাৰ মাজতে এতিয়া ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট ইজৰাইলৰ কেইবাখনো চহৰত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে ইজৰাইলৰ প্ৰতিগৰাকী জনসাধাৰণকে সুৰক্ষিত স্থানত আশ্ৰয় ল'বৰ বাবে ইতিমধ্যে ইজৰাইলৰ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰিছে উল্লেখ কৰিব লাগিব যে ট্ৰাম্পৰ নিৰ্দেশ নামানি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে ভয়ংকৰ আক্ৰমণ কৰিছিল লেবাননৰ বৈৰুতকে ধৰি কেইবাটাও প্ৰান্তত ইৰাণৰ কেইবাখনো চহৰত কৰিছিল আক্ৰমণ ইৰাণৰ বিমান বন্দৰসমূহক লক্ষ্য কৰি কৰিছিল আক্ৰমণ সেই আক্ৰমণৰ পিছতে এতিয়া আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইৰাণে ইৰাণ আৰু লেবাননৰ একত্ৰিত হৈ মাজ আকাশত শক্তি প্ৰদৰ্শন কৰিছে ইৰাণৰ শক্তি দেখি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া ইজৰাইলী সেনাৰ মাজত মাজ আকাশৰ পৰাই পলায়ন কৰিছে এতিয়া ইজৰাইলী সেনাই চাৰিওফালে ভয়ংকৰ এক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে যাৰ বাবে এতিয়া বিপদত পৰিব লগা হৈছে মধ্যপ্ৰাচ্যৰ জনসাধাৰণ এফালে ট্ৰাম্পে কৈছিল যে যেতিয়ালৈকে এক নিশ্চিত সিদ্ধান্তত উপনীত হ'ব নোৱাৰে তেতিয়ালৈকে ইজৰাইলে কোনো কাৰণত আক্ৰমণ কৰিব নালাগে সামৰিক আক্ৰমণ কৰিব নালাগে মধ্যপ্ৰাচ্যৰ কোনো এটা প্ৰান্তত কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুক ডোনাল্ড ট্ৰাম্পে যি নিৰ্দেশ দিছিল সেই নিৰ্দেশ নামানি 24 ঘণ্টাৰ পিছতে আক্ৰমণ কৰিলে মধ্যপ্ৰাচ্যৰ কেইবাটাও প্ৰান্তত